অসমৰ অৰ্থনীতিক থলুৱা উৎপাদনেৰে গতি দিয়াত এতিয়া ব্যস্ত হৈ পৰিছে অসমৰ বহু যুৱক। খেতি, পশুপালন, কণী ব্যৱসায়, মৎস্য উৎপাদন আৰু ব্যৱসায়ৰ যোগেদি যুৱ প্ৰজন্মই অসমত শেহতীয়াকৈ হ'লেও এক বিপ্লৱ আৰম্ভ কৰিছে। ঠিক এনে সময়তেই তিনিচুকীয়া জিলাৰ কেইগৰাকীমান উদ্যমী যুৱকে আৰম্ভ কৰিছে মাছৰ পোনাৰ এক বৃহৎ সংগ্ৰহ। সৰ্বেশ্বৰ বৰা, জিন্তু বৰা, জিতু মৰাণৰ তত্বাৱধানত গঢ়ি তোলা হৈছে মাছৰ পোনাৰ এই বৃহৎ ব্যৱসায়। তিনিচুকীয়া কাকপথাৰৰ বৰাচুক গাঁৱৰ এই উদ্যমী যুৱকসকলে স্বনিৰ্ভৰশীলতাৰে বাট দেখুৱাই নৱপ্ৰজন্মক অৰ্থনৈতিকভাৱে উৎসাহিত কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ যোগাযোগ নম্বৰটো হৈছে 6002460255। আমি আপোনালোকক আকৌ জনাইছোঁ, তেওঁলোকৰ যোগাযোগ নম্বৰটি হৈছে 6002460255। নমস্কাৰ, মই জিতু মৰাণ আৰু এই জিন্তু বৰা আৰু এজন আছে আমাৰ লগৰ সদস্য এই সৰ্বেশ্বৰ বৰা বন্ধু, আৰু যিজনে কেমিয়া ধৰি আছে তেওঁ ভাই বিৰাজ বৰা। আমি এই কেইজনমান বন্ধু লগ লাগি আমি নতুনকৈ মাছৰ পোনা ব্যৱসায়ত জড়িত হৈছোঁ। গতিকে প্ৰথমে আপোনালোকে আমাক সহায় কৰিব লাগিব, মৰম কৰিব লাগিব, সহায় সহযোগিতা আগবঢ়াব লাগিব। আৰু আমি পঢ়ি শুনিও চাকৰি নাপায়, উপায় নাই, কি কৰোঁ কি নকৰোঁ কৰি আমি বিভিন্ন ধৰণৰ কামত নিয়োজিত হৈ এতিয়া এইটো ব্যৱসায় নতুনকৈ লৈছোঁ। গতিকে আপোনালোকক যদি মাছৰ পোনা লাগে, গতিকে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ঘৰ তিনিচুকীয়া কাকপথাৰ বৰাচুক গাঁৱত। আমি যিমান পাৰোঁ আপোনালোকক যোগান দিবৰ কাৰণে চেষ্টা কৰিম। আৰু আমি মাছৰ পোনাৰ আমি তিনি চাৰিজন বন্ধু লগ লাগি যি মাছৰ পোনা ব্যৱসায়ত নামিছোঁ, আমাৰ লগতে আমাৰ গাঁৱৰ যিবোৰ বৰ্তমান সমস্যাত ভুগি থকা বহুকেইজন ব্যক্তি আৰু যুৱক আমাৰ লগতে তেখেতসকলেও চলিবলৈ সুবিধা পাইছে। তেখেতসকলক বটুৱা কিনি আনি চাইকেলত বান্ধি দি তেখেতসকলকো আনে যিটো আগতে কাম কৰিছিলে সেই কামটো কৰিবলৈ তেখেতসকলকো আমি উৎসাহ দিছোঁ, শিকাইছোঁ। আৰু আমাৰ লগতে তেখেতসকলেও যথেষ্ট স্বাৱলম্বী হৈছে। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা, মৰম চেনেহ, আশীৰ্বাদ কামনা কৰি এয়াই আপোনালোকৰ আগত ক'লোঁ আৰু ধন্যবাদ। জয় আই অসম।